হেল্ল' গাইজ, সকলোকে মোৰ পুনৰবাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মানে ভাওনা সমাৰোহত গৈ আছোঁ। আউনীআটী সত্ৰত ভাওনা সমাৰোহ চলি আছে। তো ভাবিলোঁ ময়ো যাওঁ, আপোনালোককো অলপ তাৰ পৰিৱেশ দেখাব চেষ্টা কৰিম। তো ব'লক, ফাইনেলি পাই গ'লি তো লগৰখিনি। তো ব'লক, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। খাই গ'লে মনীষা বেকাৰী, মনীষা বেকাৰী কিবা এটা খাই লওঁ। তো ইয়াত কিমান ধুনীয়াকৈ সজাই থোৱা হৈছে দেখিছে ইয়াত। তো এতিয়া আহি গ'ল ৰোল। তেতিয়া ৰোলটো খাই পিনি লওঁ, বহুত ভোক লাগি আছিলে, তো খাই লওঁ। এতিয়া মনীষা বেকাৰীত খাই ল'লোঁ। এতিয়া যাওঁ আউনীআটী। তো ব'লক, ইয়াত বাইকখন থৈ ল'লোঁ। এতিয়া যাওঁ ভিতৰলৈ। তো ব'লক ভিতৰলৈ যাওঁ। মেইন গেট কিমান ধুনীয়াকৈ দৰে সজাই তুলিছে চব। সুন্দৰভাৱে মজা লাগিছে, বহুত ধুনীয়াভাৱে সজাই তুলিছে এয়া। উজ্জ্বল ভবিষ্যৎ কামনাৰে সন্মানীয় দৰ্শকসকলৰ এটি হাত চাপৰি আমি কামনা কৰিছোঁ। আৰু ইয়াত বহুত ভাল লাগে। এতিয়া খাই লওঁ ফুচকা এইজনে খাব এতিয়া। ফুচকা খাই লওঁ এতিয়া বিন্দাছকৈ। পানী পৰি খাই লওঁ। নিশ্চয় দেৱকী, নিশ্চয় আছে কিরণ। জগৎবাসীয়ে ঘৃণা করে আমার আমি হেন অস্পৃশ্য, আমি হেন পাপিষ্ঠ, আমি হেন কিন্তু এই অধম বর্গর উপরে আমি মাত্র কি হয়েছে এই জগৎবাসীয়ে এতিয়া পূজা করে মোক এই
সংযত কৰি কথা ক'ব মনত ৰাখিব এই অসুৰ ৰাজ সংগত আপোনাৰ ৰাজসভা ইয়াত কথা ক'বলৈ সৃষ্টিকৰ্তায়ো ভগৱান কৰে চিন্তা মিলনৰ এই তীৰ্থক্ষেত্ৰত প্ৰতি বছৰেই আয়োজন কৰিব লাগে এনে ভাওনা সমাৰোহ। জেলেপি লওঁ, জেলেপি এতিয়া জেলেপি দুটামান লৈ লওঁ, ঘৰলৈ লৈ যাম বিন্দাছকে, ভাল লাগিব। হরি হরি বোলা হরি রে হরি হরি বোলা হরি রে হরি। আপোনাক অলপমান ভাওনা দেখাব চেষ্টা কৰিলোঁ, অলপ পৰিৱেশ দেখালোঁ। তো ইমান ভালদৰে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়ালৈ বাই বাই, এতিয়া যাওঁ ঘৰত। তো জয় আই অসম।